हेलो गाइस गुड मर्निंग সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো বৰ্তমান ভাল এইকেইদিন আৰু ভিডিঅ'টো আজি একেবাৰে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই। এইটো মানে দিনটো কি হয় কি নহয় মানে আজি যিহেতু দেওবাৰটো কাম বনকেইটা মানে আজি লাহে ধীৰে কৰিলেও হৈছে, যিহেতু আনকালেতো একদম শুই উঠাৰ পৰা একেবাৰে ৰেষ্ট নোহোৱাই হৈ যায় নতো, সেইকাৰণে মানে আজি দেওবাৰ যিহেতু অকণমান লাহে ধীৰে কামকেইটা কৰি মেলি আছোঁ আৰু চাহ তাহ খাই বৈ আজৰি, ভাত পানী খোৱা নাই বাৰু। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু তো চাই থাকক। আৰু এফালে মানে আমি এতিয়া ৰণবেটা আৰু মই মানে খুৰীহঁতৰ ঘৰৰ পৰা টেঙা দুটা আনিলোগৈ আৰু তাৰপিছত মানে খাব লাগিব আৰু যিহেতু আজি বতৰো বহুত বেছি ধুনীয়া কৰিছে ন, সেইকাৰণে মানে বেটাই কটাৰীখন লৈ মেলি কাটোৱে বুলি কৈছে। মই কৈছোঁ মানে এতিয়া নাখাওঁ, পিছতকৈ খাম বুলি। আৰু এইফালে চাওকচোন ৰ'দটো কিমান বেছি ডাঙৰকৈ ওলাইছে, তো টেঙা খোৱা বতৰে আৰু নতো এবাৰ টেঙা দুটা আনি মেলি ল'লোঁ আৰু খাব লাগিব। তো চাই থাকিব ভিডিঅ'টো দেই। আৰু এতিয়া মানে আমি টেঙা খাবলৈ বুলি লৈছোঁ আৰু দেই, মানে বেটাই বহুত বেছি আমনি কৰি থকাৰ কাৰণে মানে কাটিবলগীয়া হ'ল আৰু তো কাটি দিলোঁ আৰু মানে অকণমান দেৰিকৈ খাম বুলি ভাবিছিলোঁ যিহেতু। আৰু এইফালে টেঙাকেইটা ধুনীয়াকৈ মানে ফুট কৰি মেলি ল'লোঁ আৰু তাৰপিছত এতিয়া গুচাই মেলি লওঁ আৰু এইফালে ধুনীয়াকৈ গুচাই মেলি ল'লোঁ। এতিয়া খোৱাতহে কথা আৰু দেই। আৰু আপোনালোকৰ কাৰ টেঙা দেখি খাবলৈ মন গৈছে কমেণ্ট কৰি জনাব দেই। আৰু এইফালে আমাৰ কুকুৰাটোও মানে টেঙা খাবলৈ বুলি আহিছে দেই। হেল্ল' গাইছ, কেতিয়াবা টেঙা খাই আহি আমি আকৌ এতিয়া নাৰিকল পাৰিবলৈ আহিছে দেই। আমাৰ ৰণে নাৰিকল খায় ন, কেইটা খাবা কৈ দিয়া? চাৰিটা নাৰিকল খায়। কোনে কৈছিলে? আই কেইটা আছেনো? গোটেইকেইটা পাৰি পেলাব দিছে মায়ে। আৰু এইফালে মানে আমাৰ ছাগলীজনীকো মানে টেঙা খাইছিলোঁ যে টেঙা বাকলিখিনি মানে আনি মেলি দিছোঁ। তোমাৰ কাৰণে মই দানা লৈ আহিছোঁ, এইখিনি খোৱা। আমি টেঙা খাম, তই বাকলি খাবি দেই। খা এইখিনি। ভৰ দুপৰীয়া চাহ বেলি এফালে মানে ৰণবেটাই পূৰা নাৰিকল খাওঁ বুলি উৎপাত কৰাৰ কাৰণে মানে এখেতে পাৰি দিবলৈ বুলি আহিছে। আৰু এতিয়া মানে পূৰা ভৰ দুপৰীয়া হৈ আছে দেই মানে। তো বেটা যিটোহে আমনি কৰিছে মানে টেঙাটো খাই লগালগ মানে আকৌ নাৰিকল পাৰিবহিলগীয়া হৈছে মানে। তো সেয়াই আৰু চাই থাকক ভিডিঅ'। ইমান নাৰিকল খাব মন যায় না তোমাৰ? হে ৰণ, কেইটা খাবা? এটা আকৌ পানী খাবা, পানী খাবা, পানী খাবা এটা পাৰি দিব কেঁচা নাৰিকল এটা। শুকালে ন এইটো বিহুত নহ'বগৈচোন না হ'বগৈ এইখিনি? মা আছিলে কুকুৰা নিচিনা আছিলে। নাৰিকল খাইহে এৰিম হয় নাই? আমি টেঙা খালোঁ, নাৰিকল খালোঁ, আৰু কি খাম আমি? চব খাই থাকিম। কেইটা কোৱা? এটা আনিব নেকি? তুমি আছো না টেঙা নাৰিকল খাম বুলি উৎপাত কৰি আছিলা তেতিয়াহ'লে। এইটো কেঁচা হৈ গ'ল, কেঁচা পৰিলি নে? নাই লগা পাই সেইটো। সেইটো ঢেপলক তুমি ইয়াত থাকা মানে আকৌ বুটলি আনোগৈ দেই। কোনফালে পেলাওঁ? সেইফালে পেলালে আকৌ গাঁৱকে। এইটোহে মজা হ'ব ৰণৰ নাৰিকল।
টান এইকেইটা ভালকেইটা ভাল মোনাটো মোক তোমাৰ মুখখন আং কৰিব নাই দিয়া মোনাটো ভালকৈ ভাই দিয়া অঁ মুখখন খুলি দিয়া বুলি ক'ব লাগে আৰু এইফালে আমাৰ নাৰিকল পৰা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ বুলি গৈ থাকোঁ আৰু দেই এইফালে বাৰীৰ মাজে মাজে নাৰিকল পাৰিবলগীয়া হৈছে মানে নাৰিকল গছজোপা অকণমান দূৰত আৰু ঘৰৰ পৰা দাঙিব নাপায় বৰ গধুৰ আৰু এফালে এক মোনা নাৰিকল পাৰি মেলি লৈ আহিলোঁ দেই তো সৰুখিনি পেলাই থৈ আহিলোঁ আৰু ডাঙৰখিনি লৈ আহিলোঁ আৰু এইফালে আমাৰ নাৰিকল পানী খোৱা আৰম্ভ ডাঙৰ মুখটো মাৰি দিওঁ বুলি কৈছিলোঁ নাই হে পেলাইছা গোটেই পেলাই থোৱা বাৰীখিনি খাম আৰু এতিয়া ভাল আছিলে কেনেকুৱা লাগিছে ৰণ কেনেকুৱা লাগিছে পেলাব দিয়া পেলালে পিঠা এবাৰ দেখাই থাকক কেনেকুৱা লাগিছে চা এনেকৈ ইয়ামি হেল্ল' গাইছ আৰু এইফালে এতিয়া গধূলি হ'লগৈ আৰু গধূলিৰ কাৰণে মই মানে ভাত পানী বনাই আছোঁ আৰু ভাতখিনি হ'লগৈ বাৰু এইফালে লাই শাকো অকণমান কাটি মেলি ল'লোঁ মাংস অকণমান আনিছিলে যিহেতু এখেতে এইফালে কেৰাহীও পাতি দিলোঁ আৰু হৰলিক্স যিহেতু নাই তো মানে মই ইয়াত মছলা গুড়ি ভৰাই মেলি থৈছোঁ দেই আৰু এইফালে ভাতো হৈ গ'ল তো মানে আপোনালোকক ৰেচিপি দেখাই থকা নাই বাৰু মই মানে ইমান ধুনীয়াকৈ বনাবও নাজানো তো সেইকাৰণে মানে এনেই আৰু মই মানে চিম্পুলকৈ বনাই মেলি তো খাওঁ আৰু সেইকাৰণে মানে এতিয়া মাংসখিনি বনাই মেলি লওঁ আৰু এইফালে মাংসখিনি মানে অকণমান সিজিলেগৈ আৰু অলপ পিছতে আৰু অলপ সিজোৱাৰ পিছত আৰু ইয়াতে মানে লাই শাকখিনি দিব লাগিব যিহেতু লাইখিনি মানে সিজিবলৈ বেছি সময় নালাগে ন আৰু পুলি লাই যিহেতু সেইকাৰণেহে আৰু ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক এটা কৰিব আৰু দেই তেন্তে চাই থাকক আৰু এইফালে আমাৰ এখেত আৰু বেটা নতুনকৈ চাওকচোন মানে কেনেকুৱা কৰি থাকে আৰু সৰু লোৱা নিচিনালৈ দুয়োটাই আৰু মানে ভিডিঅ'টো যদি চাই ভাল লাগিলে শেষত লাইক এটা কৰিব আৰু দেই আৰু ভাল লাগিলে কমেণ্টও কৰিব তো আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ তেন্তে ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি জনাব আৰু আজিলৈ আহিছোঁ বাই